সকলোকে গুড ইভিনিং। আজি মই সৰু ভিডিঅ' এটা লৈ আহিছোঁ তোমালোকৰ কাৰণে, বিশেষকৈ ক্লাছ 10ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। তেওঁলোকৰ আহি থকা SSLC এক্সামত যিহেতু প্ৰতিবেদন লিখন আহে, সেই প্ৰতিবেদন লিখনৰ এটা আৰ্হি লৈ আহিছোঁ। এইখন 2020 চনতে অহা প্ৰতিবেদন, তাৰ এটা আৰ্হি ইয়াতে দিয়া আছে। তোমাৰ অঞ্চলৰ বাট পথ দলং আদি নষ্ট হোৱাত মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ এখন প্ৰতিবেদন লিখা। আমি এখন কেনেকৈ লিখিব পাৰোঁ? এটা হেডলাইন দিব লাগিব। প্ৰথমতে আমি বানপানীৰ ফলত নলবাৰীত বিধ্বংসী পৰিস্থিতি এডোখৰ জেগাৰ নাম লৈ এইটো হেডলাইন কৰি দিলোঁ। তাৰপিছত স্থান নলবাৰী দিলোঁ, তাৰিখটো দিব লাগিব। যিকোনো এটা তাৰিখ লৈ দি দিছোঁ আমি 16 ফেব্ৰুৱাৰী 2020 চন। এতিয়া বৰ্ণনা কৰিব লাগিব। এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণ পৰাৰ বাবে সমগ্ৰ নলবাৰী অঞ্চল ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে। পাছত বান পৰিস্থিতি সংকটজনক হৈ পৰিছিল আৰু পাগলাদিয়া নদীয়ে বেষ্টনী ভাঙিছিল, যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন ৰাস্তাবোৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আৰু ঠায়ে ঠায়ে গাঁত হৈ পৰিছে। বহুতো ঘৰ জুপুৰি উটি গৈছে আৰু গোটেই অঞ্চলত বানপানীৰ ফলত পোহনীয়া জীৱ জন্তুসমূহৰ সংৰক্ষণৰ দিশতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। চাৰিওদিশে পানী থকা হেতুকে আৰু যাতায়াত ব্যৱস্থা শোচনীয় হোৱাৰ বাবে খোৱাপানী আৰু খাদ্যৰ বৃহৎ নাটনি হৈছে। অপৰিষ্কাৰ পানী সেৱন আৰু ব্যৱহাৰ কৰাৰ ফলত ডায়েৰিয়া, জণ্ডিছ আদি বেমাৰে দেখা দিছে। কিন্তু এতিয়ালৈকে স্থানীয় প্ৰশাসনেও উচিত ব্যৱস্থা লোৱা নাই আৰু সুস্থিৰ এক পৰিৱেশৰ প্ৰদান কৰাত ব্যৰ্থ হৈছে। অঞ্চলটোৰ বাট-পথ ছিন্ন বিচ্ছিন্ন হৈছে। লগতে অঞ্চলটোৰ সংযোগী দলংবোৰ প্ৰায় ভাঙি ছিঙি গৈছে, যাৰ ফলত অঞ্চলটোৰ যাতায়াত ব্যৱস্থা প্ৰায় অচল অৱস্থা হৈ পৰিছে। সেয়েহে অঞ্চলটোৰ নষ্ট হৈ যোৱা বাট-পথ দলং আদি তৎকালীন মেৰামতিৰ বাবে অতি শীঘ্ৰে জিলা প্ৰশাসক আৰু স্থানীয় চৰকাৰী কৰ্তৃত্ববৃন্দই সুব্যৱস্থা কৰিব লাগে, অন্যথা স্থানীয় জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। ইমানকণেই আছিলে আজিৰ ভিডিঅ'টো। আৰু আমি প্ৰতিবেদন লিখন আহিলে এনেকৈ লিখিব লাগিব বুলি মই এটা আৰ্হিহে প্ৰস্তুত কৰিলোঁ। ধন্যবাদ।